নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিব আহিছোঁ অসমৰ কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ ওপৰত। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আমি আমাৰ ৰেগুলাৰ ইণ্ট্ৰ'টো লগাই লওঁ নে কি কোৱা? অসমবাসীলৈ মই মৰম যাচিলোঁ, অসমৰে সন্তান হৈ ৰচনা ৰচিলোঁ, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চব জয় আই অসম। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ ৰিয়ানৰ এটা গান মুক্তি লাভ নকৰোঁতে বহুতেই ছ'চিয়েল মিডিয়াত বিতৰ্কৰ সৃষ্টি হৈ পৰিছে। কিন্তু কিয় এই ধিংকা চিকা গানটোৰ ওপৰত বিতৰ্কৰ সৃষ্টি হৈছে? ৰাকেশ ৰিয়ানৰ আহিবলগীয়া গীতটিক ধিংকা চিকা গানটোক লৈ কাৰো একো মতামত নাই। কিন্তু মূল কথা হ'ল যে সেই ভিডিঅ'টিত গানটোত পৰিধান কৰা কিছুমান সাজ পোছাক লৈ ৰাইজৰ মতামত আৰু বিতৰ্ক চলিছে ছ'চিয়েল মিডিয়াত। বন্ধুসকল, এবাৰ তললৈ মন কৰকচোন, ৰাকেশ ৰিয়ানে সেই পৰিধান কৰা সেই পেণ্টটোক লৈও এতিয়া ছ'চিয়েল মিডিয়াত বিতৰ্ক চলিছে। আৰু সেয়াই নহয়, সেই পেণ্টটো ছোৱালীয়ে পিন্ধা পেণ্ট বুলি ৰাইজে মিমছ বনাই ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। আৰু ৰাকেশ ৰিয়ানে নিজৰ শ্বুটিঙৰ প'ষ্টবোৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি ৰাকেশ ৰিয়ান এতিয়া সোমাই পৰিছে বিতৰ্কৰ মাজত। তো ব'লাচোন বন্ধুসকল, আমি সোমাই যাওঁ ৰাইজৰ মতামত আৰু কমেণ্টসমূহলৈ। এজনৰ মতামত, ছোৱালীকেইজনী কেনেকৈ এনেকুৱা ৰূপত কেমেৰাৰ সন্মুখত ওলাব পাৰিছে ইমানবোৰ ল'ৰাৰ আগত, এইটো গান প্লিজ অসমীয়াবাসীৰ আগত উলিয়াই নিদিব, কাৰণ সৰু ল'ৰা ছোৱালীৰ গাত বেয়াকৈ প্ৰভাৱ পৰিব। পুণ্যালতা বৰাই লিখিছে, নিজৰ সাজপাৰ পিন্ধিব লাগে, সীমা পাৰ কৰি দিছে। এজন ভাল শিল্পী হৈ অসম কিয় এনেকুৱা সাজ পৰিধান কৰিছে, নিজৰ সন্মান নিজেই দেখাই দিছে। বৰণগৰীয়া ছোৱালীয়ে লিখিছে, অসমীয়া গানত এনেকুৱা কাপোৰ দেখি দুখ লাগিছে, চাদৰ মেখেলা অসমীয়া সন্মান, গতিকে চাদৰ মেখেলা পিন্ধিলে ভাল লাগিল হয়, কিন্তু গানটিৰ লগত চাদৰ মেখেলা পিন্ধিলে নিমিলিবও পাৰে, তথাপিও অলপ ভাল কাপোৰ পিন্ধিব পাৰিলে হয়। মিষ্টাৰ অসম নামৰ এজনে লিখিছে, অসমখন বাৰু ইউৰোপ আমেৰিকালৈ পৰিৱৰ্তন হ'বগৈ নেকি কেতিয়াবা? জুবিনদাৰ থকালৈকে ঠিকেই চলি যাব, তাৰপিছত আৰু মাত মাতিবলৈ কোনো নাথাকিব। আৰু ৰাকেশ ৰিয়ান দা বৰ ধুনীয়া শিল্পী এজন, মই দাদাৰ গানত এনেকুৱা ভিডিঅ' আহিব বুলি আশা কৰা নাছিলোঁ। পূজা নামৰ এগৰাকীয়ে লিখিছে, ৰাকেশ দাৰ গানত এনেকুৱা ড্ৰেছ পিন্ধা ভিডিঅ' দেখিম বুলি কেতিয়াও ভবা নাছিলোঁ, বৰ বেয়া পালোঁ দেখি। অসমীয়া সমাজত এইবোৰ কি যে দেখিব পাইছোঁ, এনেকৈ হ'লে কি যে হ'ব আমাৰ অসমীয়া সমাজখন। এবাৰ যদি এনেকুৱা কাম কৰাৰ আগত ভাবিলে হয়। ভাল পাওঁ ৰাকেশ দাক বহুত, তাৰমানে এইটো নহয় যে ভুলৰ বিৰোধিতা নকৰিম। জয়ন্ত শৰ্মাই লিখিছে, এয়াৰ কাপোৰ পিন্ধিছে নেকি? ৰাইজে আপোনাৰ গানৰ পৰা কি শিকিব? ছোৱালীজনী লাজ লগা নাই নে এইবোৰ কাপোৰ পিন্ধিছে? গজব বেজ্জতি। বিটু নিয়ৰে লিখিছে, পপুলাৰ ছিংগাৰ হয়, কিন্তু এইবিলাক ড্ৰেছ পিন্ধিলে আমাৰ অসমৰ স্বাভিমান নাইকিয়া হৈ যাব ৰাকেশ দা। তো গাইজ, ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু বহুত আছে ৰাইজৰ মতামত, আৰু তোমালোকৰ যদি কিবা মতামত আছে দাঙি ধৰিবা। শেষত মোৰ নিজৰ এটা অপিনিয়ন দিছোঁ, এটা অসমীয়া বাগানীয়া ছঙত বাগানীয়া ড্ৰেছযোৰ পৰিধান কৰা হ'লে ভাল লাগিল, নহ'লেও বেলেগ ড্ৰেছ পৰিধান কৰিব পাৰিল হয়, কিন্তু এনেকৈ বলিউড ফিল্মৰ ড্ৰেছ পৰিধান কৰাৰ কাৰণে ভাল নালাগিল। অসমীয়া সমাজখন, অসমীয়া সংস্কৃতিটো কি হ'ব? এজন ভাল শিল্পী, অসমৰ গৌৰৱ, তো এনেকুৱা কৰিলে ভুলটো বিৰোধিতা কৰিমেই, ভুল বিৰোধিতা নকৰিম সেইটো কোনো হ'ব নোৱাৰে। তো গাইজ, নতুন যদি তুমি চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু পুনৰ নতুন ভিতৰত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে এৰিলোঁ, বাই। চেনেলটো যদি নতুনকৈ পৰিছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা।